পৰিৱৰ্তনটো মুখেদি ক'লে নহ'ব। সন্মানীয় সুভাষ অধিকাৰী এক্স ভাইচ প্ৰেচিডেণ্ট অল আছাম ষ্টুডেণ্ট ইউনিয়ন কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা। একচুৱেলি মই বি পি এফত মই জইন কৰাৰ ইয়াত কেইবাটাও কাৰণ আছে। মেইনলি ক'ব লাগিলে BTC চুক্তিৰ পিছত ইয়াতে আমাৰ হাগ্ৰামা মহিলা চাৰিৰ বলিষ্ঠ নেতৃত্বত ইয়াতে BPF গঠন হয় আৰু BPF গঠন হোৱাৰ পিছতে তিনিবাৰকৈ BTCৰ ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছিলে আৰু এইকাৰণে সমৰ্থ হৈছিল BTC ক্ষমতা দখল কৰাৰ কাৰণে, কাৰণ BPF দলত বড়োলেণ্ডত থকা যিমান জনগোষ্ঠী আছে প্ৰতিটো জনগোষ্ঠীৰ জনগণৰ দ্বাৰা গঠিত এইটো দল। গতিকে কি হয়, ইয়াত তাৰমানে এই দলটোত প্ৰত্যেকটো জনগোষ্ঠীৰ প্ৰতিনিধি আছে। ছেকেণ্ড কথা ক'ব লাগিলে যে বড়োলেণ্ডৰ যদি আমি উন্নয়ন বিচাৰোঁ বা প্ৰতিটো জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান কৰিব বিচাৰোঁ, তেতিয়াহ'লে বড়োলেণ্ডৰ ভিতৰত BPF দলটো হৈছে একমাত্ৰ দল যাৰ দ্বাৰা তাৰমানে গোটেইখিনি সম্ভৱ হয়। সমস্যা যিটো আমাৰ হেৰি জনগোষ্ঠী আছে, জনগোষ্ঠীৰ সমস্যাবিলাকক সমাধান কৰিব পাৰি, লগতে প্ৰতিটো অঞ্চল তাৰমানে সৰ্বাংগীন উন্নয়নৰ বাবে এইটোৱে মেইন দল বুলি মই ভাবোঁ। আৰু মই সেইকাৰণে যিহেতু মোৰ ঘৰ কোকৰাঝাৰ জিলাত, মই সৰুৰ পৰা মই এই অঞ্চলতে মই ডাঙৰ দীঘল হৈছিলোঁ, গতিকে মই গোটেইবিলাক অঞ্চল জানো। সেইকাৰণে মই ভাবিছোঁ যে আমাৰ অঞ্চলটো বা আমাৰ প্ৰতিটো জনগোষ্ঠীৰ হৈ কাম কৰাৰ কাৰণে BPF দলটোৱে সঠিক দল হ'ব বা এখন সঠিক মঞ্চ হয়। সেইকাৰণে মই এইটো দলত যোগদান কৰিছোঁ। একচুৱেলি চাব লাগিলে APL চৰকাৰখন আসাম গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আশীৰ্বাদ পুষ্ট হয়। ইয়াতে এই অসমখন আসাম গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ছাপৰ্ট পাইহে এইখন চৰকাৰ গঠিত হৈছিলে। গতিকে ইয়াত কাম কৰাৰ যথেষ্ট সম্ভাৱনা আছিলে, কিন্তু কাম তেনেকৈ নহ'ল। ৰাস্তা ঘাটবিলাকৰ মেৰামতি নহ'ল। চাব গ'লে ইয়াত ডাঙৰ এটা ভেকুৱাম থাকি গ'ল, তাৰ যিমানখিনি হ'ব লাগিলে একোৱে কাম নহ'ল। পৰিৱৰ্তনটো মুখেদি ক'লে নহ'ব, কথা কিছুমান আছে। BTC চুক্তি গঠন হোৱাৰ পিছত একচুৱেলি BTC চুক্তিখনৰ বড়োলেণ্ডৰ যিমান জনগোষ্ঠী আছে প্ৰত্যেকৰে সৰ্বসন্মতিক্ৰমে চুক্তিখন হৈছিলে। তাৰপিছত BPF দলটোও প্ৰতিটো জনগোষ্ঠীৰ জনগণৰ দ্বাৰা গঠিত হৈছিলে আৰু তেতিয়া যিখিনি থ্ৰী টাইমছ তাৰমানে চৰকাৰ গঠন হোৱাৰ কাৰণে বা গঠন হোৱাৰ পিছত যিখিনি কাম হৈছিলে সেইখিনি তাৰমানে ক'ব লাগিলে সূৰ্যৰ দৰে BPF দল জিলিকি আছিলে আৰু সেই সূৰ্যৰ পোহৰত BTC অঞ্চল জিলিকি আছিলে। গতিকে তেতিয়া হেৰি হৈছিলে, কিন্তু এতিয়া পৰিৱৰ্তন মানে কি হয়, পৰিৱৰ্তন হৈছে, কামবিলাক কোনো ৰিপেয়াৰিং নাই, মেৰামতি হোৱা নাই, কোনো ডেভেলপমেণ্ট নাই। গতিকে সেইখিনিয়ে ক'ব লাগিব।